Hi guys, how are you all? My name is Dildar and you are watching Studio Rocks Assamese. Guys, এটা important topic আৰু সেই টপিকৰ ওপৰত আজি কথা পাতিম। টপিকটো হৈছে যে মৰ্নিং ৱাক, ৰাতিপুৱা খোজ কঢ়া। গাইজ, যে ৰাতিপুৱা খোজ কঢ়াই আমাৰ লাইফটো কেনেদৰে চেঞ্জ কৰিব পাৰে আপুনি যদি জানে তেতিয়াহ'লে হয়তো আপুনি কালিৰ পৰাই খোজ কঢ়া এটা হেবিট বনাই ল'ব লাইফ টাইমৰ কাৰণে। গাইজ, ৰাতিপুৱা খোজ কাঢ়িলে আমাৰ লাইফটো মানে কমপ্লিটলি চেঞ্জ হৈ যায়, দ্য ৱে অফ থিংকিং। আৰু আপুনি যেতিয়া মৰ্নিঙৰ পৰা আৰম্ভ কৰে আপোনাৰ দিনটো। গাইজ, মই অলৰেডি কোৱাৰ দৰে যে আপুনি যদি ৱেইটটো লছ কৰিব বিচাৰে বা আপোনাৰ যদি মেক্সিমাম ৱেইট আছে তেতিয়াহ'লে ৰাতিপুৱা খোজ কঢ়া এটা বেষ্ট হেবিট হয় গাইজ। কাৰণ আপুনি জিমত যাওক বা য'তেই নাযাওক কিয় আপুনি যদি খোজ কঢ়াৰ যিটো হেবিট বা মৰ্নিং ৱাক কৰাৰ যিটো হেবিট সেই হেবিটটো যদি আপুনি বনাব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ৱেইটটো লছ কৰা এটা কমপ্লিকেটেড মেটাৰ হৈ যায়। গতিকে ৰাতিপুৱা খোজকাঢ়িলে আপোনাৰ ৱেইটটো কিয় কমে জানেনে? কাৰণ ৰাতিপুৱা খোজ কঢ়াটো এটা কাৰ্ডিঅ' এক্সাৰচাইজ হয়, যিটো আমাৰ বডি মানে আমাৰ কাৰ্ডিঅ' এক্সাৰচাইজ ইজ নাথিং বাট আমাৰ ফুল বডিৰ যিটো মুভমেণ্ট হয়। একচুৱেলি আমাৰ ফুল বডিটো আমি মুভমেণ্ট কৰোঁ যেতিয়া ৱাকিং কৰোঁ। চ' ৰাতি আমি কি কৰোঁ যে আগদিনা ৰাতি আমি যিবিলাক খাদ্য খাওঁ বা আহাৰ গ্ৰহণ কৰোঁ সেই খাদ্যবিলাক আমি যেতিয়া 12 ঘণ্টা শুই থাকোঁ, খোৱাৰ পিছত এজ এ ফেট আমাৰ বডিত ষ্ট'ৰ হৈ যায়। কাৰণ আফটাৰ ডিনাৰ আমি কি কৰোঁ, আমি কোনো কাম নকৰোঁ আৰু যেতিয়া আমি খাদ্য খাই খাদ্যৰ পৰা পাৰ্টিকুলাৰলি আমি এটা এনাৰ্জি পাওঁ আৰু সেই এনাৰ্জিটো আমি ইউটিলাইজ নকৰোঁ, যাৰ ফলত কি হয় যে গোটেই ৰাতি সেই এনাৰ্জিটো এজ এ ফেট আমাৰ বডিত ষ্ট'ৰ হৈ যায়। আৰু যেতিয়া আপুনি ৰাতিপুৱা কোনো কাম নকৰে, ৱাক নকৰে বা ৰাতিপুৱা ৰানিং কৰিব নাযায়, তেতিয়া কি হয় যে মানে গ্ৰেজুৱেলি এজ এ ফেট ষ্ট'ৰ হৈ লাষ্টত আমাৰ বডিত কি হয় গাইজ, যে ফেটটো ষ্ট'ৰ হৈ এটা সময়ত আমাৰ বডিত মানে ফেট ষ্ট'ৰেজ চেলটো মানে বহুত ষ্ট্ৰং হৈ যায়, যাৰ কাৰণে ফেট ষ্ট'ৰ কৰাৰ যিটো ক্ষমতা আমাৰ বডিত বাঢ়ি যায় আৰু যাৰ ফলত পেট ওলোৱা বা অত্যাধিক ফেটবিলাক জমা হৈ আমাৰ বডিৰ ওজনটো বৃদ্ধি হৈ যায়, যাৰ ফলত শকত হোৱা দেখা যায় মানুহবিলাক। চ' গাইজ, মৰ্নিং ৱাক আপুনি যদি এৰাউণ্ড 15 দিনো মৰ্নিং ৱাক কৰে ৰেগুলাৰ দেখা পাব যে আপোনাৰ ৱেইটটো লাহে লাহে ডিক্ৰিজ হৈ আহি আছে। কাৰণ গাইজ, ৰাতিপুৱা মৰ্নিং ৱাক কৰা আৰু ইভিনিং মৰ্নিং ৱাক কৰাৰ মাজত দিন ৰাতি ডিফাৰেঞ্চ আছে। কাৰণ ৰাতিপুৱা যদি আপুনি আধা ঘণ্টা মৰ্নিং ৱাক কৰে আৰু ইভিনিং যদি 2 ঘণ্টাও কৰে, তথাপিও সেই আধা ঘণ্টা ইজ মোৰ এফিচিয়েণ্ট দেন 2 ঘণ্টা ইভিনিং কৰাটো। কাৰণ তাত লজিক সোমাই আছে গাইজ, বিজ্ঞানসন্মতভাৱে ৰাতিপুৱা মৰ্নিং ৱাকটো বহুত গ্ৰহণযোগ্য। চ' আপুনি এই হেবিটটো বনাব পাৰে। এজ ৱেল এজ গাইজ কি হয় যে আপুনি যদি ৰেগুলাৰ হেবিট বনাব পাৰে ৰাতিপুৱা মৰ্নিং ৱাক কৰা, বিভিন্ন ধৰণৰ বেমাৰ যিবিলাক আফটাৰ 30s মানে 30 বা 40 বছৰ পিছত দেখা দিয়া যিবিলাক বেমাৰ, যেনে ডায়েবেটিছ বা হাৰ্টৰ যিবিলাক বেমাৰ আছে, সেইবিলাক বেমাৰ আপোনাৰ মানে কেতিয়াও নহয়, এইটোতো একেবাৰে কনফাৰ্ম। কাৰণ ৰাতিপুৱা মৰ্নিংটো ইমান এফিচিয়েণ্ট বডিৰ কাৰণে গাইজ। পুৰা বডিৰ আপুনি যেতিয়া ৱাকিং কৰে, ৰেগুলাৰ ৱাকিং কৰে, তেতিয়া বডিৰ ফ্লেক্সিবিলিটিটো বাঢ়ি যায় আৰু ফ্লেক্সিবিলিটি অফক'ৰ্ছ বাঢ়ি যোৱাৰ পিছত বডিৰ যিটো ব্লাড চাৰ্কুলেশ্যনছ আছে, ব্লাড চাৰ্কুলেশ্যনছ লেভেলটো ইন এ প্ৰপাৰ ৱে এটা ভাল এটা গতিত হয়, যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি দূৰত থাকিব পাৰে। এজ ৱেল এজ মেণ্টেল যিটো বেলেঞ্চ থাকে গাইজ। কাৰণ মৰ্নিং অফক'ৰ্ছ আপুনি যদি মৰ্নিং ৱাক কৰিবলৈ আপুনি মৰ্নিং শুৱাৰ পৰা উঠিব লাগিব এৰাউণ্ড 5:30 বা 6 বজাত আপুনি শুৱাৰ পৰা উঠিব লাগিব। আৰু ৰেগুলাৰ যদি আপুনি 5:30 বা 6 o'clock যদি শুৱাৰ পৰা উঠে, তেতিয়া অফক'ৰ্ছ আপোনাৰ দিনটো এটা মানে আপোনাৰ মাইণ্ডটোত এটা ফ্ৰেছনেছ আপুনি ফিল কৰিব, যাৰ ফলত আপোনাৰ গোটেইটো দিন ভাল যায়। চ' মৰ্নিং ৱাক বা ৰাতিপুৱা শুৱাৰ পৰা উঠাটো মানে এটা গোটেই দিনৰ এটা যিটো ৰুটিন হয় সেইটোৰ লগত সম্পূৰ্ণৰূপে ৰিলেট হৈ আছে। আৰু যাৰ ফলত আপোনাৰ কি হয় যে মেণ্টেল ষ্টেবিলিটি এজ ৱেল এজ মেণ্টেল বেলেঞ্চ বা ব্ৰেইন কেপাচিটি যিটো কোৱা হয়, ব্ৰেইন শ্বাৰ্পনেছ, সেই বস্তুবিলাক বাঢ়ি যায়। চ' গাইজ, আপুনি এতিয়াৰ পৰাই ৰাতিপুৱা শুৱাৰ পৰা উঠা আৰম্ভ কৰক আৰু ৰাতিপুৱা ৱাকিং বা জগিং বা ৰানিং যিয়ে কৰিব পাৰে এৰাউণ্ড 30 to 45 মিনিটছ কৰা আৰম্ভ কৰক। চাব যে আপোনাৰ লাইফৰ গতি চেঞ্জ হৈ যাব। মই লাইফৰ গতি চেঞ্জ এইকাৰণেই কৈছোঁ কাৰণ ৰাতিপুৱা শুৱাৰ পৰা উঠিলে যিটো ফ্ৰেছনেছ বা যিটো যেনেদৰে আপুনি ফিল কৰে বা আপোনাৰ মাইণ্ডটোৱে যেনেদৰে ভবা ষ্টাৰ্ট কৰে, এটা পজিটিভনেছ যেনেকুৱা থাকে বডিত, সেইটো আপুনি ৰাতিপুৱা 9টা বা 8টা বজাত উঠি কিন্তু নাপায়। চ'
সেই বস্তুটো ৰাতিপুৱাৰ লগত ৰিলেটেড আৰু ৰাতিপুৱা যেতিয়া ৱাকিং কৰে আপুনি বা জগিং কৰি আহি যেতিয়া ব্ৰেকফাষ্টটো কৰিব তেতিয়া তাৰ ফিলটো বেলেগ হ'ব গাইজ আপুনি যদি আৰম্ভ কৰিব নিজে প্ৰেক্টিছ কৰক তেতিয়া আপুনি আইডিয়া কৰিব পাৰিব আৰু মই অলৰেডি কৈছোঁ ডাঙৰ এটা ফেক্টৰ যিটো ফেট লছ বা ৱেইট লছ বা ওজন কমোৱাৰ ফেক্টৰ আৰু সেইটো কৰিবলৈ ৰাতিপুৱা ৱাকিংটো বহুত জৰুৰী তো গাইজ আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক নতুন আপডেট